তো গাইজ এইখন হৈছে ছুপাৰ স্প্লেণ্ডাৰ হিৰ'ৰ আৰু এই গাড়ীখন মাত্ৰ মই 200 টকাত পাইছোঁ, কিন্তু ইয়াক কেনেকৈ সম্ভৱ আপোনালোকক ভালকৈ বুজাই দি আছোঁ ৰ'ব। হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো গাইজ আজি মানে মই মোৰ গাড়ীখনৰ বিষয়ে অলপ ক'ব খুজিছোঁ। মানে মই যিখন গাড়ী আপোনালোকক এতিয়াই মানে দেখালোঁ, সেই গাড়ীখন মাত্ৰ 200 টকাত পাইছোঁ মই। মানে 200 টকাত মই এই গাড়ীখন আনিছোঁ। সেয়া কেনেকৈ হয়তো আপুনি ভাবিছে আৰু কি 200 টকাত মানে এখন ছুপাৰ স্প্লেণ্ডাৰ নতুন গাড়ী পায় এনেকুৱাকৈ ভাবিছে। তো মই আপোনালোকক এতিয়া মানে বুজাই দি কৈ আছোঁ। মানে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, তেতিয়া মানে লগৰবিলাকে বহুতে গাড়ী লৈ যায় আৰু মই চাইকেল লৈ যাওঁ, আৰু লগৰবিলাকে এনেকৈ গাড়ী চাড়ী লৈ গ'লে কেতিয়াবা মানে মন গৈছিল মই যদি এখন গাড়ী ল'লোঁ হয় বা ল'ব পাৰিলোঁ হয়, তেতিয়া মানে ময়ো গ'লোঁ হয় কলেজত এনেকুৱা আৰু। তো এনেকৈ ভাবি থাকিলোঁ, কিন্তু ভাবিয়ে আছোঁ মানে পইচাটো নাছিল এনেকৈ লোৱাৰ এটা আইডিয়া, মানে আশা এটা কৰি আছিলোঁ বোলে গাড়ী এখন ল'ব পাৰিলে ভাল আছিল তেনেকুৱা আৰু। তো এনেকৈ হায়াৰ ছেকেণ্ডেৰী গুচি গ'ল, ডিগ্ৰীত এডমিশ্যন ল'লোঁ, ডিগ্ৰীতো থাৰ্ড চেম পালোঁ, এনেকৈ আৰু মানে চাইকেলেৰে আৰু কলেজত অহা যোৱা কৰোঁ আৰু। তাৰপিছত কি হ'ল, এদিন হঠাৎ মানে মোৰ লগৰ এজনে ক'লে যে হেৰি হ'ল, মানে লটাৰী টিকেট আনিছে মানে আমাৰ গাঁৱৰে মানে এজনে, আমাৰ ওচৰতে ঘৰ। মানে কি হ'ল, তেওঁ এজেণ্ট আৰু এই খেলখনৰ 200 টকাকৈ টিকেট আনিছে। তাৰপিছত মোৰ লগৰ এজনে কৈছে এনেকুৱা 200 টকাকৈ টিকেট, 22খন খেল হ'ব, তো যদি টিকেট কাটা তেতিয়াহ'লে ল'ব পাৰা আৰু এনেকৈ ক'লে। মই নলওঁ, নাই এইবিলাক ইমান মানুহ আছে, 2500 মানুহ, তাৰ মাজত ক'ত পাবি ইমান, কোনে পায় কি কয় এনেকুৱা, নালাগে এনেকুৱা ক'লোঁ। তাৰে সি ক'লে একো নাই, একবাৰ কাটিছা কি হয় আৰু দেখা যাব। মই কাটিছোঁ কিন্তু এনেকৈ ক'লে। তাৰপিছত মই বোলো ঠিক আছে মই কাটোঁ। তাৰপিছত এনেকৈ টিকেট এটা কাটিলোঁ, 1699 নাম্বাৰ আছিল টিকেটটোৰ। তাৰপিছত এনেকৈ বহুত দিন আগত কাটিছিলোঁ। মানে কি হ'ল, খেলাখন আছে ধৰক 22 তাৰিখে খেলাখন আছিল, মই মানে 20 দিনমান আগতে টিকেটটো কাটিলোঁ। এনেকৈ পইচা দিয়াই নাই, এজেণ্টজনক পইচা দিয়া নাছিলোঁ, এনেই টিকেটটোৱে ৰাখি দিছোঁ। খেলখনৰ আগৰ দিনা মানে পইচাটো দিছোঁ। তাৰপিছত কি হ'ল, মই ভবা নাছিলোঁ আৰু এনে ভবা নাছিলোঁ, মানে মন এটা যায় আৰু যদি ময়ো পাওঁ ভাল হ'ল হয় এনেকুৱা আৰু। কিন্তু মানে ইমানো বেছি আশা কৰা নাছিলোঁ। তাৰপিছত কি হ'ল, খেলাখন দিলে আৰু ৰাতিপুৱা পিছবেলা মই ভাবি আছোঁ যে লগৰবিলাকে এনেই ধেমালি কৰোঁ যে মই আজি গাড়ী এখন আনিম এনেকৈ কওঁ, সিহঁতকে কি ফাল্টু কথা কয় সেনেকৈ কয়। তাৰপিছত কি হ'ল, যেতিয়া মানে 4টামান বাজিল, 4টা বজাত মানে ৰিজাল্ট দিব তেনেকুৱা, মই ভাবিছোঁ যদি ফোন আহে মোৰ তাত মই গম পাম আৰু সেই এজেণ্টজনে কিজানি ফোন কৰিব তেনেকুৱা। তাৰপিছত মোৰ লগৰজনে মানে যিজনে মোক টিকেট কটাৰ কথা কৈছে, তেওঁ মানে ফোন কৰিছে সেইখিনি সময়ত। তাৰপিছত মই ভাবিলোঁ ই পালে চাগে এনেকৈ ভাবিলোঁ। তাৰপিছত তাক ফোন কৰিলোঁ, গাড়ীখন পালি নেকি এনেকৈ ক'ল। সি ক'লে নাই, তই পাইছাচোন এনেকৈ কৈছে। মই পাইছোঁ, সঁচা কৈছা নে মিছা কৈছা এনেকৈ ক'লোঁ। তাৰপিছত সি ক'লে সঁচা কৈছোঁ, মই আৰু কি মিছা ক'ম। তাৰপিছত সেয়াৰ ফোনটো কাটি দিলোঁ, আৰু কোনোবা ফোন কৰিলে আৰু এনেকৈ ফোন কৰি আছে, মানে সকলোৱে খবৰ দি আছে আৰু বোলে তই গাড়ীখন পাইছা ছুপাৰ স্প্লেণ্ডাৰ। তাৰপিছত মই ভাবিলোঁ যে হয় সঁচাকৈ ময়ে পালোঁ। তো গাইছ এনেকৈ মানে 200 টকা টিকেটটোৰ দাম আছিল। তাৰপিছত মই এনেই 200 টকাতে কাটিলোঁ। কাটাৰ পিছত মানে প্ৰথম খেলখনতে মই 200 টকাত এই ছুপাৰ স্প্লেণ্ডাৰ গাড়ীখন মানে পাই গ'লোঁ। তাৰপিছত খানা খোৱাৰ নামত সিহঁতক দিলোঁ 6000 টকা দিলোঁ খানা খোৱাৰ নামত। তাৰপিছত আপোনাৰ ইনশ্ব'ৰ আৰু RC এইখিনি কৰোঁতে মোটামুটি টোটেল মোৰ খৰচা গৈছে 20,000 টকা। আৰু এই 20,000 টকাত মানে এই গাড়ীখন পাইছোঁ, কিন্তু টিকেটটোৰ দাম আছিল মাত্ৰ 200 টকা। ত' তাৰপিছত মোৰ যি গাড়ী লোৱা এটা সপোন আছিলে, সেই সপোনটো পূৰণ হ'ল। কিন্তু সেইদিনাখনে যদি মই টিকেটটো নাকাটিলোঁ হয়, গাড়ীখন হয়তো নাপালোঁ হয়। আৰু বৰ্তমান সেই গাড়ীখনেৰে মই ভিডিঅ' বনাবৰ কাৰণে গুৱাহাটী, নলবাৰী বহুত জেগাও ঘূৰিছোঁ। এই গাড়ীখনেৰে বহুত হেল্প হৈছে। সেই গাড়ীখনে মোক সঁচাকৈ বহুত বেছি হেল্প কৰিছে। ত' এনে গাড়ীখনৰ বিষয়ে অলপ ক'ব মন গ'ল আপোনালোকক, তো কৈ দিলোঁ। আপোনালোকৰ শুনি কেনেকুৱা লাগে বা নাজানো, তথাপিও মই এনেই শ্বেয়াৰ কৰিলোঁ এই কথাটো। খুব ভাল লাগে মোৰ, মানে সেইদিনাখনৰ কথাটো অলপমান মানে মনত ভাল লাগে। তো ইমান বেছি সুখী, বহুত বেছি ভাল লাগিছিল সেইদিনাখনে। চ' গাইছ, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।